এতিয়া আমি জানিবলৈ চেষ্টা কৰিম সমবিভৱ পৃষ্ঠ বা ইকুইপটেনচিয়েল সাৰফেস। শব্দটোৱে গম পোৱা গৈছে সমবিভৱ বা ইকুইপটেনচিয়েল, তাৰ মানে সমান বিভৱ বা ইকুৱেল পটেনচিয়েল। তো যিটো পৃষ্ঠত সকলো ঠাইতে বিভৱৰ মানটো একেই থাকে সেই পৃষ্ঠটোক আমি কি বুলি ক'ম? ইকুইপটেনচিয়েল বা সমবিভৱ। যি পৃষ্ঠত সকলো বিন্দুত সমান বিভৱ পোৱা যায় তেনেধৰণৰ পৃষ্ঠক সমবিভৱ পৃষ্ঠ বোলে। তো অলপমান আমি ডায়েগ্ৰামত যাবলৈ চেষ্টা কৰিম। Suppose there is a charge. এটা আছে স্ফিয়াৰ। আমি জানো যে এই স্ফিয়াৰটো যিটো গোলকটো আছে তাৰ চাৰ্জটো যদি কেন্দ্ৰত থাকে তেতিয়া আৰটো ইয়াত যিমান দূৰত থাকিব সি আৰ একেই দূৰত থাকিব। আমি জানো যে V=1/4πε0Q/r। এতিয়া চাৰ্জটো যদি একেটাই আছে আৰু যদি আৰ সদায় সমান দূৰত্বতে থাকে তেতিয়া এই পইণ্ট এত যিমানখিনি ভিৰ ভেলুটো থাকিব পইণ্ট বিটো একেই ভেলু থাকিব। বেলেগ এটা পইণ্ট যদি ধৰি লওঁ পইণ্ট চি, তেতিয়াহ'লেও ই আৰ ডিষ্টেঞ্চতে থাকিব কাৰণ স্ফিয়াৰৰ ৰেডিয়াছ একেই থাকে। তো চি পইণ্টতো কিন্তু ভিৰ ভেলুটো একে থাকিব। তাৰ মানে যদি এই আধানটো স্ফিয়াৰটোৰ কেন্দ্ৰত থাকে তেতিয়াহ'লে আমি ক'ব পাৰিম যে স্ফিয়াৰটো এটা ইকুইপটেনচিয়েল সাৰফেস বা এটা সমবিভৱ পৃষ্ঠ। সমবিভৱ পৃষ্ঠৰ কিছুমান ধৰ্ম আছে যে সমবিভৱ পৃষ্ঠৰ ওপৰেদি আধান এটাৰ পৃষ্ঠটোৰ দুটা বিন্দুৰ মাজত স্থানান্তৰ কৰিলে কাৰ্যৰ মান শূন্য হ'ব। বুজিবলৈ চেষ্টা কৰিম। ধৰি ল'লোঁ যে এইটো এটা সমবিভৱ পৃষ্ঠ। তাৰ মানে এইখিনিতে V8 এট পইণ্ট এ ভিৰ ভেলুটো ধৰি লোৱা VA, পইণ্ট বিটোত ভিৰ ভেলুটো ধৰি ল'লোঁ VB। অ'কে, কিন্তু যিহেতু এইটো সমবিভৱ পৃষ্ঠ তো কি হ'ব? VA ভেলুটো যিমান হ'ব ভিৰ ভেলুটো একেই থাকিব, বেলেগ নাথাকে। এতিয়া 1 মিনিট। এতিয়া আমি কি কৰিব গৈ আছোঁ যে এটা চাৰ্জ লৈছোঁ, এই চাৰ্জটোক আমি ইয়াৰ পৰা ইয়ালৈ লৈ যাবলৈ চেষ্টা কৰিম। ছাপ'জ এটা চাৰ্জ কিউ লৈ যাবলৈ কি কৰিব লাগিব? উই হেভ টু ডু ৱাৰ্ক, কাৰ্য কৰিব লাগিব। আমি জানো যে V=W/Q, তেতিয়াহ'লে W কি হ'ব? QV। এতিয়া যেতিয়া আধান এটাক যদি এটা ঠাইৰ পৰা বেলেগ এটা ঠাইলৈ লৈ যোৱা হয় তেতিয়া W ভেলুটো হ'ব QV1-V2। এইটো ক্ষেত্ৰত আমাৰ QVA-VB। আমি জানো যে QVA আৰু VBৰ ভেলুটো সেম, সেইকাৰণে Q/0 হ'ব। তাৰমানে W=0। তাৰমানে যদি পৃষ্ঠটো যদি সমান বিভৱ থাকে সকলো ঠাইতে, এৰ পৰা বিলৈ আমি যদি লৈ যাবলগীয়া হয় তেতিয়াহ'লে the total work done will be 0। তাৰমানে তাৰ ওপৰত স্থানান্তৰ কৰিবলৈ হ'লে কোনো ধৰণৰ আমি কাৰ্য কৰিবলগীয়া নহয়। 2 নম্বৰটোত আছে এনে পৃষ্ঠত বিদ্যুৎ ক্ষেত্ৰৰ ৰেখা সদায় লম্ব দিশত থাকে। এইটো কি বুজাইছে? ছাপ'জ এইটো এটা ইকুইপটেনচিয়েল সাৰফেস। অ'কে, এতিয়া এটা ইলেক্ট্ৰিক ফিল্ড আহি আছে, এনেকৈ আহি আছে আৰু ধৰি লোৱা এইটোৰ ওপৰত পৰিছে বিদ্যুৎ ক্ষেত্ৰৰ ৰেখাটো আৰু এটা এংগেল কৰিছে থিটা। এই এংগেলটোক আমি কি কৰি, এই যিটো ইলেক্ট্ৰিক ফিল্ড ইয়াক আমি দুই ধৰণে ভাগ কৰিব পাৰিম। এটা হ'ল হৰাইজণ্টেল কম্পনেণ্ট, এটা হ'ল ভাৰ্টিকেল কম্পনেণ্ট। যিটো আমাৰ আনুভূমিক ইটো থাকিব, উপাংশটো থাকিব, সেইটো আমি এইটো E along the X and E along Y। এতিয়া ইয়াতে ধৰি ল'লোঁ এটা চাৰ্জ আছে, আধান। ই যদি থাকিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন যে ইয়াৰ পৰা ইয়ালৈ আধানটো যাবলৈ বাধ্য হ'লহেঁতেন। আমি জানো যে F=QE। ক'ৰবাত যদি ইত আছে, ক'ৰবাত যদি আধান আছে, সেই আধানটোৰ ওপৰত বল প্ৰয়োগ কৰিব F। তো আধানটো ইয়াৰ পৰা ইয়ালৈ গ'লেহেঁতেন
যদি গ'লেহেঁতেন এটা আধান যদি গতি কৰিলেহেঁতেন তেতিয়া আমি কি কৰিম ইয়াতে এটা প্ৰবাহৰ সৃষ্টি হৈছে বুলি ক'ব পাৰিম প্ৰবাহ মানে কাৰেণ্ট অ'কে যদি আধানটো লৰ্ডছৰ এটাৰ পৰা বেলেগ এটা ঠাইলৈ গ'লেহেঁতেন তেতিয়া এই বিদ্যুৎ ক্ষেত্ৰৰ ফলত প্ৰবাহ সৃষ্টি হ'লহেঁতেন সমবিভৱ পৃষ্ঠটোৰ ওপৰত কিন্তু প্ৰবাহ সৃষ্টি কৰিবৰ কাৰণে কি হ'ব লাগিব থাকিব লাগিব ভি মানে বিভৱ অন্তৰ থাকিব লাগিব দেয়াৰ শুড বি পটেনচিয়েল ডিফাৰেঞ্চ যিকোনো এটা ঠাইত এইখিনিতে যদি যিটো ভি আছে বেলেগ এটা ঠাইত যদি ভি একে থাকে তেতিয়া আধানটো নাযায় আধানটো তেতিয়াই যাব যেতিয়া ভিৰ ডিফাৰেঞ্চ হয় অ'কে যেনেকৈ পানী ওপৰৰ পৰা তলত পৰিব মাটিত ৰৈ থকা পানীটো কেতিয়াও ওপৰলৈ যাব নোৱাৰে বা তলতো যাব নোৱাৰে ঠিক একেধৰণে আধানটো কি হ'ব বিভৱান্তৰ থাকিব লাগিব এতিয়া এইটো যদি এটা সমবিভৱ পৃষ্ঠ হয় তেতিয়াহ'লে আধানটোৰ কোনো ঠাইতো বিভৱান্তৰ নাপায় সকলো ঠাইতে বিভৱৰ পৰিমাণটো একে থাকিব এই থকাৰ কাৰণে কি হ'ব যে কি বস্তুটোৰ স্থানান্তৰ হ'ব নোৱাৰে তাৰমানে আমি কি ক'ব পাৰিম যে এই যিটো ই এক্সটো আচলতে সম্ভৱ নহয় ই হ'বই নালাগে আচলতে হ'ব লাগিছিলে কি যে এই যিটো পৃষ্ঠটো আছে যদিও বিদ্যুৎ ক্ষেত্ৰৰ ৰেখাটো এনেকৈ গৈ থাকে সি গৈ এনেকৈ পৰিব লাগিব 90 ডিগ্ৰীত পৰিব লাগিব 90 ডিগ্ৰীত পৰিলে কি হ'ব অকল ই ৱাইটোহে থাকিব কোনো ই এক্স নাথাকে ইয়াতে আৰু যিটো ই এক্স নাথাকিলে কি হ'ব যে ইয়াৰ পৃষ্ঠৰ ওপৰত কোনো আধানৰ চলাচল হ'ব নোৱাৰে নেক্সটটো হ'ল 3 নম্বৰটো দুটা সমবিভৱ পৃষ্ঠৰ মাজত কেতিয়াও কটাকটি নহয় দুটা সমবিভৱ পৃষ্ঠৰ মাজত কটাকটি নহয় এই কথাটো বুজিবৰ কাৰণে আমি দুটা সমবিভৱ পৃষ্ঠ বেলেগ বেলেগ বিভৱ থকা ধৰি ল'ব লাগিব ধৰি ল'লোঁ যে এইটো এটা সমবিভৱ পৃষ্ঠ আৰু এইটো এটা সমবিভৱ পৃষ্ঠ দুটা কটাকটি কৰিছে ক'ত ইয়াত কটাকটি কৰিছে অ'কে পিছফালে থাকিব পাৰে এইটো আমাৰ ইমান মেটাৰ নহয় এইটো ইয়াত পিছফালে থাকিব পাৰে সেইটো ইমান ইম্পৰ্টেণ্ট নহয় ক'ৰবাত কটাকটি কৰিছে যেনে কিতাপত যেনেকুৱা কিতাপটো আমি মেলিলে যেনেকুৱা ভাঁজটোৱে ইয়াতে বনি গৈছে তেনেকুৱা ধৰি লৈছোঁ যে দুটা পৃষ্ঠ এই পৃষ্ঠটো ধৰি ল'লোঁ ই এটা সমবিভৱ পৃষ্ঠ ইয়াৰ ভিৰ ভেলুটো V1 এইটো সমবিভৱ পৃষ্ঠ ইয়াৰ ভিৰ ভেলুটো V2 তাৰমানে এই দুটা পৃষ্ঠ কিন্তু বেলেগ বেলেগ কিন্তু যেটা আমি দেখিছোঁ দুটা কটাকটি কৰিছোঁ এতিয়া V1ৰ ভেলু সকলো ঠাইত যদি সাপোজ ধৰি লোৱা 2 ভোল্ট হয় তো ইয়াত যদি 2 ভোল্ট হয় ইয়াতো 2 ভোল্ট হ'ব ইয়াতো 2 ভোল্ট হ'ব সকলো ঠাইত 2 ভোল্ট হ'ব V2 যদি আমি ধৰি ল'লোঁ 3 ভোল্ট তেতিয়া ইয়াত 3 ভোল্ট হ'ব ইয়াত 3 ভোল্ট হ'ব সকলো ঠাইত 3 ভোল্ট হ'ব লাগে তে ভাঁজটোত চাবলৈ যাওঁ য'ত কটাকটি কৰিছে এই কটাকটি য'ত কৰিছে তাত কি হ'ব এই প্ৰথম V1ৰ বিভৱ থকা পৃষ্ঠটোৰো ইয়াৰ অংশ ইয়াত স্পৰ্শ কৰি আছে দ্বিতীয় পৃষ্ঠৰো অংশটো স্পৰ্শ কৰি আছে তাৰমানে এই যিটো আমাৰ ৰেখাডাল বনিছে ইয়াতে মুঠ বিভৱৰ মানটো হ'ব V1 + V2 তাৰমানে 2 + 3 তাৰমানে 5 ভোল্ট হ'ব তাৰমানে এই যিটো ৰেখাটো বা যিটো ভাঁজডাল হৈছে য'ত দুডাল পৃষ্ঠ কটাকটি কৰিছে তাত সকলো ঠাইত কিন্তু বিভৱটো 5 ভোল্ট হৈ যাব এতিয়া এই এটা নিৰ্দিষ্ট এটা ঠাই চাই লওঁ ইয়াতে কিন্তু এইটো কিন্তু ইয়াৰো অংশ হয় ইয়াৰো অংশ হয় কিন্তু আমাৰ সংজ্ঞাৰ পৰা এটা সমবিভৱ পৃষ্ঠ হ'ব কাৰণে কি হ'ব লাগে সকলো ঠাইত সমান বিভৱ হ'ব লাগিব ইয়াতে যদি 3 ভোল্ট হয় ইয়াত তাৰ 5 ভোল্ট হৈ আছে তাৰমানে সকলো ঠাইত তাৰ সমবিভৱ নহ'ল এই V1 পৃষ্ঠটোৰ ইয়াতে যদি 2 ভোল্ট হয় ইয়াত তাৰ কিমান হৈ আছে 5 ভোল্ট হৈ আছে তাৰমানে ইয়াত 2 ভোল্ট ইয়াত 5 ভোল্ট তাৰমানে বেলেগ বেলেগ হৈছে সমবিভৱ নহ'ল তাৰ মানে কি হ'ল যে সমবিভৱ পৃষ্ঠ হ'বৰ কাৰণে সকলো ঠাইত সমান বিভৱৰ মান থাকিব লাগিব সেম পটেনশিয়েল হ'ব লাগিব কিন্তু এইটো ক্ষেত্ৰত হোৱা নাই কাৰণ কটাকটি কৰিছে কটাকটি হ'ব নোৱাৰে কটাকটি হ'লে কি হ'ব যে সকলো ঠাইত সমান বিভৱ নাথাকে তাৰমানে সমবিভৱ পৃষ্ঠৰ যিটো সংজ্ঞা বা ডেফিনেশ্যন সেইটো একেবাৰে ইউজলেছ হৈ যাব চ' দুডাল সমবিভৱ পৃষ্ঠ কেতিয়াও কটাকটি কৰিব নোৱাৰে